আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ হিৰকত কেনেকৈ ফুল উঠায় তাৰে এটা সৰু ভিডিঅ'। যিসকলে নতুনকৈ তাত শিকিছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত হেল্পফুল হ'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰি জনাব। যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাঁতখনত হিৰকত কেনেকৈ ফুল উঠায় আমি এতিয়া আপোনালোকক সেয়া দেখুৱাম। দুইফালে দুটা বাঁহৰ মাৰি বান্ধি ল'লোঁ। বাৰীত দুডালৰ মাজত বাঁহৰ চুঙা এটা ভৰাই ল'লোঁ। এয়া দুফালে দুটা চুঙা ভৰাই লৈছোঁ। তাৰপিছত আমি এটা গাঁঠি দি ল'লোঁ। এতিয়া ইটো চুঙাৰ পৰা সিটো চুঙালৈ আমি সূতাখিনি টানিব লাগিব। চুঙাটোৰ ওপৰেদি সূতাডাল নি তলেদি ঘূৰাই আকৌ সিটো চুঙাৰ ওপৰেদি ঘূৰাই তলেদি পাক দিব লাগিব। আমি যিখিনি সূতা লৈছোঁ সেইখিনি আমি জাল গঠা প্লাষ্টিক সূতা লৈছোঁ। জাল গঠা সূতাটো প্লাষ্টিকৰ হয়। প্লাষ্টিকৰ সূতাটো ল'লে আমাৰ ছিঙি নাযায়, গতিকে আপোনালোকেও প্লাষ্টিকৰ সূতাই ব্যৱহাৰ কৰিব। আমি এতিয়া যিপাহ ফুল বাচিম ইয়াত, সেই ফুলপাহত আমাৰ 80ডাল ডন আছে। গতিকে আমি বাঁহৰ চুঙাটোতো দুইফালে বান্ধি থকা সূতাখিনি আমাৰ 80ডাল হ'ব লাগিব। এতিয়া আমি এনেদৰে বান্ধি হিচাপ কৰি ল'ম। এতিয়া 80ডাল হোৱাৰ পিছত আমি আকৌ সিটো মূৰে গাঁঠি এটা দি ল'ম। এয়া আমাৰ এতিয়া 80ডাল হ'ল সূতা বন্ধা। এতিয়া আমি মাজে মাজে এডাল কামি ভৰাই ল'ম। সূতাখিনিৰ মাজেৰে আমি সিটো মূৰলৈ এডাল কামি ভৰাই ল'ম। এয়া আমি এডাল কামি ভৰাই লৈছোঁ। এতিয়া কামিডাল ভৰোৱাৰ পিছত আমাৰ তলৰ সূতাখিনি ওপৰলৈ আৰু ওপৰৰ সূতাখিনি তললৈ কৰি আৰু এডাল কামি আমি ভৰাই ল'ম। ভৰাই কামি দুডাল বাঁহডালত গাঁঠি দি ল'ম। আপোনালোকেও তেনেদৰে বাছি ল'ব। এয়া আমাৰ দুটা কামি ভৰাই হ'ল। এতিয়া সেইদৰে আনটো মূৰতো আমি দুডাল কামি বান্ধি ল'ম। কামি দুডাল বান্ধি ল'লে সূতাখিনি পোন হৈ থাকে আৰু ফুল উঠোৱাত সহজ হয়। এনেদৰে বাছি ল'ব আনটো মূৰতো আপোনালোকে। তলৰডাল ওপৰলৈ আৰু ওপৰডাল তললৈ কৰি বাছি ল'ব। লৈ কামি দুটা বাঁহৰ চুঙাটোত এয়া আমি ইয়াত দেখুৱাৰ দৰে আপোনালোকে গাঁঠি দি ল'ব। এতিয়া আমি এডাল চালি মাৰি ল'ব লাগিব। চালি মাৰিত আমি ফুলপাহ বান্ধি লৈছোঁ। মোৰ এই ফুলপাহ আগতে উঠোৱা আছিল, গতিকে মই সেইপাহ ফুলেই বান্ধি লৈছোঁ ইয়াত। আপোনালোকক নতুনকৈ মই উঠাই দেখুৱাম এপাহ ফুল। আমি যিপাহ ডাঙৰ ফুল বাচিম সেইপাহ মোৰ আগত উঠোৱা আছে, গতিকে মই সেইপাহেই ইয়াত বান্ধি লৈছোঁ। এতিয়া ওপৰৰ সূতাখিনি পোনে পোনে তলৰ সূতাখিনি এমূৰৰ পৰা এডাল এডাল কৰি মই ইয়াত দেখুৱাৰ দৰে ওপৰৰ এডাল তলৰ এডাল এনেদৰে বান্ধি যাম। গোটেই সূতাখিনি এনেকৈ আমি বান্ধি ল'ম। আপোনালোকে বেকা বেকি নকৰিব। বেকা বেকি কৰিলে ফুলপাহ বেকা উঠিব। এয়া আমাৰ ইয়াত দেখুৱাৰ দৰে আপোনালোকে এডাল এডাল কৰি বান্ধি যাব। এয়া আমাৰ এতিয়া গোটেইখিনি বন্ধা হ'ব। এতিয়া গোটেই সূতাখিনি গোটাই এটা গাঁঠি দি ল'ব।
গাঁঠি দি তাৰ মাজত এডাল ৰছী ভৰাই টানকৈ গাঁঠি দিব। প্লাষ্টিক সূতাৰ কাৰণে পিছলি যাব পাৰে, পিছলি গ'লে ফুলপাহ খোল খাই যাব পাৰে। গতিকে গাঁঠিটো আপোনালোকে টানকৈ দি ওপৰৰ চালিমাৰিডালত ভালদৰে বান্ধি দিব। এতিয়া আমি ৰাঁচখন পিছলৈ নি একনি একনি কৰি এয়া বাছি আমি সৰু সৰুকৈ দুডলীয়াকৈ সূতা কাটি লৈছোঁ। সেই সূতাৰে আমি ওপৰৰ ডনখিনি আৰু এডাল তলৰ সূতা এনেদৰে গাঁঠি দিম। এইটো মূৰৰ পৰা সিটো মূৰলৈ গাঁঠি দিব লাগিব। আমি এতিয়া এইটো মূৰৰ পৰা এডাল এডাল কৰি সিটো মূৰলৈ বান্ধিম, সিটো মূৰৰ পৰা আকৌ এইটো মূৰলৈ বান্ধিব লাগিব। তাঁতখন সূতাখিনি শেষ নোহোৱালৈকে আমি এনেকৈ সৰু সৰু সূতাখিনি আনি একনি একনি কৰি বান্ধি যাব লাগিব। গোটেইখন তাঁত বান্ধোতে বহুত ভাগৰ লাগে, সেইকাৰণে আমি অলপ ৰৈ ৰৈও বান্ধোঁ। এতিয়া আকৌ এইটো মূৰৰ পৰা আনটো মূৰলৈ আমি বান্ধি যাম। মাজত সূতা থাকি যাবলৈ নিদিব, থাকি গ'লে ফুলপাহ সেৰেঙাকৈ উঠিব, ভুল হ'ব পাৰে। সেইকাৰণে বান্ধোতে অকণমান ভালদৰে বান্ধিব। আমাৰ এতিয়া সম্পূৰ্ণ সূতাখিনি বন্ধা শেষ হ'ব হৈছে। সূতাখিনি বন্ধাৰ পিছত মই গোটেই সূতাখিনি দেখিবলৈ কেনেকুৱা লাগে আপোনালোকক এবাৰ মই দেখুৱাম। এয়া আমাৰ সূতাখিনি চব দেখিবলৈ কেনেকুৱা হৈছে, বেকা বেকিকৈ উঠি যায়। এতিয়া আমি দাঙি মাৰিডালত ৰছী বান্ধি 3ডাল হাকুটা লগাই ল'ম আৰু এই ফুলপাহ মই আপোনালোকক বাছি দেখুৱাম। এতিয়া 5 কণী উঠি 3 কণী 4 কণী, এই 5 কণী উঠি 3 কণী নামিব। আমি নমাকেইকণী তলফালে ধৰি আকৌ 3 কণী উঠিব। 1 কণী 2 কণী, এই 3 কণী উঠিলে আকৌ 3 কণী নামি কণী 2 কণী 3 কণী নামি আকৌ 5 কণী উঠিব। 1 কণী 2 কণী 3 কণী 4 কণী 5 কণী। এতিয়া আমি এইখিনি হাকুটাডালত ভৰাই ল'ম। হাকুটাডালত ভৰাই আমি ওপৰত বান্ধি থোৱা সূতাখিনি বাছি ল'ম। যিখিনি ওপৰলৈ উঠিছে সেই সূতাখিনি হাতেৰে টানি আমি দুডাল সূতাৰে তাত গাঁঠি দি থ'ম। এতিয়া আমি 1 কণী 2 কণী 3 কণী উঠাই 3 কণী 2 কণী 3 কণী 4 কণী 5 কণী নমালোঁ। আকৌ এই 3 কণী উঠাই 1 কণী 2 কণী 3 কণী 4 কণী 5 কণী উঠিলে। উঠি আকৌ আমি হাকুটাডাল ভৰাই দিলোঁ। দি সূতাখিনি আমি এফালে বাছি ল'ম। বচাৰ পিছত আমি দুডাল সূতাৰে বাছি লোৱা সূতাখিনি আমি গাঁঠি দি থৈ দিম। আপোনালোকেও এনেদৰে সূতাখিনি বাছি ল'বলৈ গাঁঠি মাৰি ওপৰলৈ উঠাই যাব। আমাৰ ফুলপাহ উঠোৱা প্ৰচেছটো এনেদৰেই। গ্ৰাফত থকাৰ দৰে আমি 2 কণী 3 কণী এনেকৈ যিদৰে আছে সেইদৰে আমি ইয়াত বাছি যাব লাগিব। ফুলপাহ আধাটো নোহোৱালৈকে আমি এনেদৰেই বাছি গৈ থাকিম। আধাটো হোৱাৰ পিছত আমি আকৌ তলৰ পৰা লুটিয়াই যাম বা ওপৰৰ পৰা হ'লেও আমি লুটিয়াই যাম। প্ৰথম কাঠিটো যোনফালে থাকে সেইফালৰ পৰাই আমি বাছি যাব লাগিব। আমাৰ ফুলপাহ বন্ধা হ'ল। এতিয়া আমি ওপৰৰ পৰা
তললৈ এডাল এডাল সূতা নমাই আনিম। নমাই আনি আমি হাকুটাকেইডাল ভৰাই যাম। তাঁতখন বহল হ'লে 3ডাল হাকুটা ভৰাব আপোনালোকে। হাকুটা ভৰাই আমি চিৰিটো ভৰাই যাম। চিৰিটো ভৰাই আমি চিৰিটো ফুলাই ল'ম। লৈ ৰাছখনৰ এপাৰে আমি যি ৰঙৰ সূতা দিওঁ আমি সেই ৰঙৰ সূতাৰে এডাল এডালকৈ আমি সূতা ভৰাই যাম। বুটা হ'লে সৰু সৰুকৈ ছিঙি হাতেৰে ভৰাই যাব লাগিব। মাকো মাৰিব পাৰে, মাকো মাৰিলে বহুত সূতা লাগে, সেইকাৰণে আমি সৰু সৰুকৈ ছিঙি সূতা এনেদৰে আমি মাৰি গৈছোঁ। সূতাখিনি মৰাৰ পিছত আমি জালৰ মূৰেৰে যিটো সূতা আমি বৈছোঁ সেই বোৱা সূতাটো জালৰ মূৰেৰে আমি মাৰিব লাগিব। এমাকো মাৰিলেও হয়, দুমাকো মাৰিলেও হয়। আমি এমাকো মাৰিছোঁ। ফুলপাহ অকণমান মিহি হয় এমাকো মাৰিলে। আমাৰ ফুল বচা প্ৰচেছটো এইদৰে। প্ৰথমে আমি এডাল সূতা তললৈ নমাই হাকুটা ভৰাম। হাকুটা ভৰালে নিজে নিজে সূতাখিনি ওপৰলৈ দাং খাই যাব। তাৰপিছত আমি চিৰিপাত ভৰাম। চিৰিপাত ভৰাই আমি বখিনি ওচৰলৈ আনি চিৰিটো ফুলাই ল'ম। লোৱাৰ পিছত ৰাছখন এফালে আহি আমি যিখিনি ফুল বাছোঁ সূতা সেইখিনি আমি ভাগ ভাগ হৈ যাব। তেতিয়া আমি সূতাখিনি ভৰাই ল'ম। ভৰাই জালৰ মূৰেৰে আমি এমাকো এমাকো কৰি মাৰি যাম। এইদৰে আমাৰ প্ৰচেছটো শেষ হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব। আগলৈও যাতে এনেদৰে ভিডিঅ' পাই থাকে তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।